864 জন 864 টোটাল বিপিএফ খাইকে বিপিএফ আৰু বিভিন্ন দলৰ পৰা আমাৰ ইপিপিএল দলত যোগদান কৰিছে। আমাৰ ইপিপিএল দলৰ নীতি আদৰ্শ ভাল পায় আৰু প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বক ভাল পায়। ইউজি ব্ৰহ্ম ছাৰ, গোবিন্দ বসুমতাৰী আৰু ৰঞ্গৰা নাৰ্জাৰীৰ নেতৃত্বক ভাল পায়। আজি বিপিএফৰ কৰ্মীবিলাকে আমাৰ ইপিপিএলত যোগদান কৰিছে। এইটোৱে প্ৰমাণ যে গোটেই বিটিচিত আজি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত কিমান বিশ্বাস কৰিছে। প্ৰমোদ বড়ো ছাৰে আমাক শান্তি ঘূৰাই আনি দিছে, আমাক উন্নতি দিছে। আমাৰ বড়োলেণ্ড অঞ্চলত যি হিংসাজৰ্জৰ অঞ্চল আছিলে এইটো পৰিৱৰ্তন কৰি পেলাই আজি শান্তিপূৰ্ণ এটা অঞ্চলত তেখেতে এইটো পৰিণত কৰিছে। গতিকে আমাৰ বড়োলেণ্ডবাসী ৰাইজে তেখেতৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিব, তেখেতক ধন্যবাদ জনাব। আৰু 2025 যে ইলেকশ্যন আহি আছে, ছেপ্টেম্বৰ মাহত হ'ব বুলি আমি শুনিছোঁ। ছেপ্টেম্বৰ মাহত যেতিয়া ইলেকশ্যন হ'ব, আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বতে বিটিআৰত আকৌ এবাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছে। নতুন ৰাজনৈতিক দল অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড এইটো গঠন যে কৰিছে, এইটো আমি ৱেলকাম জনাইছোঁ। এটা গণতান্ত্ৰিক দেশত সকলোৰে অধিকাৰ আছে এটা নতুন দল খুলিবলৈ বা পাৰ্টি গঠন কৰিবলৈ। খালি পাৰ্টি গঠন কৰাই নহয়, কোনোবা যদি ব্যক্তিগতভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব বিচাৰে, ইণ্ডিপেণ্ডেণ্টলি নিৰ্বাচনত নামিব বিচাৰে, তেতিয়াও তেখেতৰ অধিকাৰ আছে, ইণ্ডিভিজুৱেল ব্যক্তিৰ অধিকাৰ আছে। এইটোতো মানে কেইজনমান মিলি পেলাই পাৰ্টি গঠন কৰিছে। খালি এইটোৱে কথা, তেখেতসকলৰ পাৰ্টিৰ নামটো অলপ ভাবি চিন্তি ৰাখিব পাৰিল হয়। অল্টাৰনেটিভ পাৰ্টি ৰাখিছে, তাৰমানে যিবিলাক বেলেগ পাৰ্টিত নাই এইটো পাৰ্টিত মানে যাব লাগে, তেনেকুৱা এটা কিবা দেখাইছে। কিন্তু চব ব্যক্তিটো এটা নহয় এটা পাৰ্টিত জড়িত হৈ আছে অলৰেডি, আজিলৈকে মানে ভোট দি আহিছে। গতিকে আৰু টাইমিংটো অলপ লেট হ'ল, নিৰ্বাচন আহি আছে, 5 মাহ আছে নিৰ্বাচনত। এতিয়াহে কেন্দ্ৰীয় কমিটি গঠন কৰিছে, কেতিয়া জিলা কমিটি গঠন কৰিব, কেতিয়া সমষ্টি পৰ্যায়ৰ কমিটি গঠন কৰিব, কেতিয়া প্ৰাইমেৰী গঠন কৰিব, কেতিয়া বুথ কমিটি গঠন কৰিব। কমিটি গঠন কৰোঁতে কৰোঁতে নিৰ্বাচন আহি গুচি যাব। গতিকে টাইমিংটো অলপ মানে বেয়া হ'ল, লেট হ'ল বুলি মই ভাবোঁ। আৰু যিহেতু গঠন কৰিছে, মইতো ভাবোঁ ইয়াৰ কোনো প্ৰভাৱ নপৰিব। ইপিপিএল বুলি নহয়, কোনো পাৰ্টিৰে প্ৰভাৱ নপৰে। অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড, আপোনালোকে মোৰ কথাটো আজি ভাবি লওক বা আপোনালোকে মাৰ্ক কৰি থওক। ৰিজাল্ট যেতিয়া ওলাব, যিমান নোটাই পাব, নোটাতকৈ কম পাব অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডে। দতমা MCLA সমষ্টিত এইবাৰ ইপিপিএল জিতাটো খাটাং। ইয়াতে কোনো শক্তিয়ে ইপিপিএলক ধৰি ৰাখিব নোৱাৰে। দতমা যে আমাৰ পৰিষদীয় সমষ্টি আছে, এইটো ইপিপিএল জিকাটোৱে নহয়, জিকি পেলাই ইয়াত এজন AM পাবলৈ গৈ আছে দতমাবাসী ৰাইজে। দতমা সমষ্টিৰ ভোটাৰ ৰাইজে ইয়াত AM পাবলৈ গৈ আছে। গতিকে যি 5টা বছৰ ইপিপিএল চৰকাৰ চলিল, কিন্তু ইয়াতে MCLAটো আছিলে বিপিএফৰ। ইয়াত বহুত উন্নয়ন হ'ব পৰা নাই, ইয়াত MCLA কাম কৰিব পৰা নাই। তেখেতৰ এগেইনষ্টত বহুত এণ্টি ইনকামেঞ্চি হ'ল। গতিকে ইয়াত দতমা নহওক, খালি MCLA বুলি নহয়, MLA 2024 যেতিয়া ইলেকশ্যন হ'ব, দতমা MLA সমষ্টিও আমি জিকিবলৈ গৈ আছোঁ। ইপিপিএল হওক বা বিপিএল হওক বা যে নতুনকৈ বড়োলেণ্ড ইমান নতুন পলিটিকেল পাৰ্টি হ'ব লাগে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী, কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক নেতৃত্ব বহন কৰি আহি আছে। 2020 চনত যেতিয়া আমি ইপিপিএল বিজেপি বিটিআৰত চৰকাৰ গঠন কৰিলোঁ, তেতিয়া তেখেতৰ নেতৃত্বতে আমি চৰকাৰ গঠন কৰিছোঁ। 2021 চনত যেতিয়া অসম চৰকাৰ গঠন হ'ল, আমাৰ ইয়াতে ইপিপিএল বিজেপি আৰু AGP যে অসম চৰকাৰ গঠন হ'ল, তেতিয়া তেখেতৰ নেতৃত্বতে গঠন হ'ল। আৰু তেখেতৰ নেতৃত্বতে আমি নতুন দিল্লীত NDA চৰকাৰক সমৰ্থন জনাইছোঁ। ইপিপিএলত আমাৰ 2জন MP আছে, আমি NDA চৰকাৰক সমৰ্থন জনাইছোঁ 2029 চনলৈকে। গতিকে তেখেতে যদি কিবা এটা কথা কৈছে যে আমি সকলোৱে একেলগে মিলি পেলাই আমি বড়োলেণ্ডত ৰাজনীতিত নামিব লাগে বুলি কৈছে, এইটো ভাল কথাই কৈছে। আমি বহুলানি BPFৰ লগত আলোচনা কৰিলোঁ।
আলোচনাত বহিলোঁ মই নিজে আছিলোঁ আলোচনাত আমি তেখেতসকলক অনুৰোধ জনালোঁ যে আমি UPPL আৰু BPF একেলগে মিলি পেলাই আমি ৰাজনীতি কৰিব লাগে আমাৰ অঞ্চলটো বহুত সৰু অঞ্চল ইমান ডাঙৰ অঞ্চল নহয় 5টা জিলাৰ আমাৰ বিটিআৰ অঞ্চলটো হয় এই 5টা জিলাত 2টা 3টা পাৰ্টি থকাটো বাঞ্ছনীয় নহয় গতিকে আমি BPFৰ নেতৃত্বক অনুৰোধ কৰিছিলোঁ যে আমি একেলগে মিলি পেলাই ৰাজনীতি কৰিব পাৰোঁ তেখেতসকলে বেছিভাগ লিডাৰবিলাকে আমাক সঁহাৰি জনাইছিল আমাৰ লগত চামিল হ'ব বুলি কৈছিল কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজৰ যে লোক নিজৰ যে আশা আকাংক্ষা তেখেত এজন উচ্চ আকাংক্ষাৰ ব্যক্তি হয় তেখেতৰ গ্ৰীডটো শেষ নহয় তেখেতে এটা পদবীটো নাপালে চামিল নহয় আমাৰ লগত মানে একলগ নহয় বুলি ক'লে এইকাৰণে আমাৰ যে আলোচনা প্ৰক্ৰিয়া এইটো স্থবিৰ হৈ ৰ'ল আৰু এইটোৱে বেয়া পাই পেলাই আপোনালোকে দেখা পাইছে BPFৰ বেছিভাগ নেতৃবৰ্গই আমাৰ UPPL দলত যোগদান কৰিছে যিমান BPFৰ নেতা আছিল এই চন্দন ব্ৰহ্মই নহওক কিয় এই খাম্পা বৰগোহাঁই নহওক কিয় এই হিতেশ বসুমতাৰী মাখন স্বৰ্গীয়াৰী বহুত বাগা নেতাবিলাকে হাগ্ৰামা মহিলাৰ নেতৃত্বক বেয়া পায় যি দলটো তেখেতসকলে গঠন কৰিছিল যি দলটো জন্ম দিছিল খাম্পা বৰগোহাঁই ছাৰহঁতে চন্দন ব্ৰহ্ম ছাৰহঁতে এই দলটো এৰি পেলাই ত্যাগ কৰি পেলাই তেখেতসকলে আজি UPPLত যোগদান কৰাৰ এটাই অৰ্থ যে হাগ্ৰামা মহিলাৰী ব্যৰ্থ হৈছে তেখেতৰ নেতৃত্ব কোনেও ভাল নাপায় তেখেতে এটা স্বৈৰাচাৰিতা নেতৃত্ব বহন কৰিছে BPFত আৰু আজি বিটিআৰ অঞ্চলৰ ৰাইজে তেখেতক ৰিজেক্ট কৰিছে তেখেতে আজি আমাৰ বিটিআৰ অঞ্চলৰ ৰাজনীতিৰ অতীত হয় আৰু আমাৰ UPPL আৰু প্ৰমোদ বড়ো ছাৰৰ ৰাজনীতি বৰ্তমান আৰু ভৱিষ্যত হয় এইটো ৰুটিন ৱাৰ্কৰ নিচিনাই পাৰ্টিটো চলি আছিলে আজি দতমা ব্লকৰ অধীনত প্ৰায় 866 জন ইয়াৰ মাজত BPFৰ পৰা বহুত কেইজন আছে আৰু অন্য দলৰ পৰাও আছে অলপ আৰু কিছুমান হয়তো কোনো দলৰ লগত জড়িত নাছিলে মানে মাজত আছিলে তেওঁলোকে আজি যোগদান কৰিছে UPPLে যিহেতু 4টা বছৰত যিটো কাম কৰিছে সেইটো ভাল পাই পেলাই আকৌ পৰিৱেশটো দেখিছে যে আকৌ UPPL যে আকৌ কাউন্সিলৰ পৰিষদীয় চৰকাৰ গঠন কৰিবই এই মাহলটো দেখি পেলাই তেওঁলোকে আজি যোগদান কৰিছে আৰু আজি আমাৰ এই যোগদান কাৰ্যসূচীটো আজি প্ৰমাণ কৰি দেখুৱাইছে যে UPPL বৰ্তমান আগৰ নিচিনা দুৰ্বল হৈ থকা নাই যথেষ্ট মজবুত হৈ আছে এইবাৰ দতমা সমষ্টিৰ UPPL দল জয়ী হ'ব বুলি আপুনি কিমান দূৰত ভাবে দতমা সমষ্টিৰ UPPL জয়ী হ'ব কাৰণ যোৱা MP ইলেকশ্যনতো আমি কেইবাশ ভোটত ব্যৱধানত আমি জয়ী হৈ গৈছিলোঁ দতমা সমষ্টিত তথাপিও আমাৰ প্ৰত্যাহ্বান বহুত আছে কাৰণ BPF যথেষ্ট শক্তিশালী আছে ইয়াত মজবুত আৰু কোনোদিন মানে BPFে 2005 চনৰ পৰা আৰম্ভ কৰি কোনোদিন হাৰা নাছিল কিন্তু ইয়াৰ অঞ্চলৰ ৰাইজে আজি ভুগিছে তাৰমানে ক'বলৈ গ'লে ইমান অপজিশ্যনত থাকি পেলাই এই অঞ্চলৰ উন্নয়নত যথেষ্ট এটা ব্যাঘাত জন্মিছে আৰু পিছ পৰি আছে বঞ্চিত হোৱা যেন লাগিল কাৰণ 4টা বছৰত অপজিশ্যনত থাকি পেলাই ইয়াৰ BPFৰ MCLA এজনে ৰাস্তা এটাও বনাব পৰা নাই আৰু কোনো এটা সৰু সুৰা কামো কৰিব পৰা নাই তাৰ কাৰণে ৰাইজে আকৌ বঞ্চিত হৈ থাকিব খোজে কিন্তু দতমা বিচাৰে শাসনৰ লগতে এটা অংশীদাৰ হৈ পেলাই আকৌ দতমাৰ উন্নতি কৰিব পাৰে দতমাটো ঠেলেঙা পৰি আছে বডোপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো সমাধিস্থল আৰু এইটো মুখ্যমন্ত্ৰী অলৰেডি এটা ঘোষণা কৰিলে যে ৰাজ্যিক সমাধি হিচাপে নিৰ্মাণ কৰা হ'ব ৰাজ্যিক সমাধি মানে এইটো 1 কোটি 2 কোটি টকাৰ কথা নহয় বহুত ডাঙৰ এটা এমাউণ্ট 50 কোটি 100 কোটি এটা প্ৰজেক্ট একেবাৰে লাহে চলিব আৰু এইটো সম্পূৰ্ণ হোৱাৰ পিছত এটা পৰ্যটন আহি যাব ইয়াত পৰ্যটন অহাৰ লগে লগে ইয়াত যিসকল বেকাৰ ল'ৰা ছোৱালী আছে তেওঁলোকে অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব সকলো দিশত লাভান্বিত হ'ব আনফালেদি ইয়াত আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি সকলো দিশত উন্নতি লাগে চেণ্টাৰ অফ এক্সেলেঞ্চ হ'বলৈ গৈ আছে আজি অসমত স্কিল ইউনিভাৰ্চিটি আছে স্কিল কলেজবিলাক আছে নাৰ্ছিঙৰ পৰা লেবৰেটৰী এণ্ড টেকনিচিয়ান বা আমাৰ হস্পিটেলতে বহুতখিনি দিশত টেকনিচিয়ানৰ প্ৰয়োজন হয় এনেকৈ বৰ্তমান হ'বলৈ এইটো আমাৰ যথেষ্ট সহায়ক
মই আশা কৰিছোঁ ছেকেণ্ড ইনিংছ কৰিব স্যার ইয়াত গণতন্ত্র মই ইউপিপিএল মানে এইটো ফেক্টৰ নহয় মই MP ইলেকশ্যনত আমি মনোৰঞ্জনক পোৱা নাছিলোঁ তেওঁ আছে 2020 চনত আৰু 2021 চনত তাৰ পিছত ইউপিপিএল যোগাযোগে নাই আৰু তেওঁ যোৱা MP ইলেকশ্যনত 2024 চনত এতিয়াও তেখেতক আমি পোৱা নাই তেওঁ অবিহনে আমি ভেৰিফাই দল গঠন কৰিছে এতিয়া মানে ক্ষতি হ'ব আমাৰ ক্ষতি নহয় আৰু নতুন দল গঠন হৈছে বুলি আমাৰ দেশত চবৰে অধিকাৰ আছে কৰক কিন্তু নিজক বেষ্ট বুলি প্ৰমাণ কৰক তাৰপিছত ৰাইজে আঁকোৱালি ল'ব এইটো ভাবিব নালাগে যে জন্ম হোৱাৰ লগে লগে ৰাইজে আঁকোৱালি ল'ব নেক্সট মানে কাউন্সিলতে আমি গভৰ্ণমেণ্ট বনাম এই দীৰ্ঘম্যাদী এটা আঁচনি লৈ পেলাই কাম কৰোঁ আমাৰ সকলো গাঁৱে ভাল কাম কৰিলে হ'ল কিন্তু নতুন দলৰ কাৰণে অফিচিয়েলৰ 1% লছ कम्पिउटार कर्सनि सोलोंथाय लानो गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां कम्पिउटार कर्सनि थाखाय बेसेन नाङा जासे मुं थिसननायनि खाबुखौ लानानै फैदों क'क्राझार सहरनि खोदोमथलायाव थानाय MS फ्लाइंग रुट इनस्टिट्यूशना बयखौबो तो बेहाय क'क्राझार सिङाव थानाय खोदोमथला फ्लाइंग रुट इनस्टिट्यूटा हस्पिटेलिटी मैनेजमेंट आरो एविएशननि अनगायै कम्पिउटार कर्सखौबो लन्च खालामनाय जादों गोदान तो बेहाय दा फ्री एडमिशन सोलिगासिनो दङ जेरै जोङो जाभास्क्रिप्ट वेब डिजाइनिं CC प्रोग्रामिं बेखौ गासिखौबो होनाय जागोन तो जायफोर कैंडिडेटफोरा गोसो दङ बेहाय माने थाबैनो रेजिस्ट्रेशन खालामनो हागोन एडमिशन फ्री सोलिगासिनो दं एविएशन आरो हस्पिटेलिटी मैनेजमेंटनि फोरोंथाय होबोबाय थानायजों लोगोसेनो देग्लायनिफ्राय लानानै फैबावदों क'क्राझारनि MS फ्लाइंग रुट इनस्टिट्यूशना कम्पिउटारनि कर्स आखा-फाखा रोंगौसार फोरोंगिरि आरो मोजां खाबु थानाय बे फसंथानाव PGDCA, DCA, CCA, JavaScript, Web Designing, CC Programming, Illustrator, Stenography with Typing बायदि बायदि कम्पिउटार कर्सफोरनि फोरोंथायखौ नोंथांमोननो होनो थाखाय बे समाव नेनानै दङ क'क्राझारनि खोदोमथलायाव थानाय MS फ्लाइंग रुट इनस्टिट्यूशना गोदानै जागायनो लानाय कम्पिउटार कर्सनि थाखाय बे समाव MS फ्लाइंग रुट इनस्टिट्यूशनाव गिबि खेबनि थाखाय मुं थिसनगिरिफोरा बेसेन होनाङालासे मुं थिसननायनि खाबुखौ मोननो हागोन थारैनो नोंथाङाबो कम्पिउटारनि गियान सोलोंनो गोसो दङ नामा जुदि गोसो दङ अब्ला गोबाव खालामाजासे क'क्राझारनि MS फ्लाइंग रुट इनस्टिट्यूशनाव सुलाद लानो थाखाय नोंथाङा 9394796813 एबा 8099554765 जानबुं अनजिमायाव फोनांजाब खालामदो